Welcome to my channel Grihini's Kitchen. আজি Grihini's Kitchenত কল পচলাৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। কল পচলা আমি সকলো অসমীয়া মানুহবিলাকে ঘৰে ঘৰে বনাওঁ আৰু খাওঁৱে। আজি মইনো কেনেকৈ পচলাখিনি বনালোঁ আহকচোন এবাৰ চাই লওঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আহক এবাৰ চাই লওঁ। পচলা বনাবলৈ এয়া পচলা লৈছোঁ। এই পচলাখিনি অলপ মোটা হৈ থাকে। আমি কলৰ গুড়টোৰ পৰাই পচলা বনাওঁ। সেই গুড়ৰ পচলাখিনিৰ পৰা অকণমান এনেকৈ বাকলিটো গুচাই গুচাই ওলাই ল'ব লাগিব। একেবাৰে ভিতৰৰখিনিহে পচলা বুলি কয়। সেইখিনিকে এনেকৈ মই সৰু সৰুকৈ কুটি লৈছোঁ। সৰু সৰুকৈ এনেকৈ কাটি লৈ বনালেও ধুনীয়াকৈ সিজি যায়। কিছুমানে ঘিচনিত মাৰি লয়, একদম ৰুকি লয় আৰু ৰুকনিত, কিন্তু মই তেনেকৈ লোৱা নাই। মই এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ। লৈ এতিয়া এইখিনি পচলা অলপ সময়ৰ কাৰণে পানীত অকণমান নিমখ আৰু হালধি দি 10 মিনিটৰ কাৰণে অকণমান তিয়াই ৰাখিছোঁ। এইফালে পচলাখিনি বনাবলৈ এয়া লৈছোঁ অকণমান মচুৰ দালি, 1 ইঞ্চিমান আদা লৈছোঁ, কেঁচা জলকীয়া, শুকান জলকীয়া, পিঁয়াজ এটা আৰু নহৰু এটা লৈছোঁ। নহৰুটো মই কোঁহকেইটা সুন্দৰকৈ ওলাই ল'ম। আৰু ইফালে মই হাঁহৰ কণী 4টা লৈছোঁ। কণী যি আপোনালোকে যেনেকুৱা মন কৰে তেনেকৈয়ে কণী ল'ব পাৰে। মই হাঁহৰ কণী লৈছোঁ। আৰু এইখিনি এতিয়া মই পটাত অকণমান থেতেলিয়াই লৈছোঁ। কোনো কথা নাই, মই এনেকৈ থেতেলি লৈছোঁ, আপোনালোকে পেষ্ট বনালেও বনাই ল'ব পাৰে। এতিয়া কেৰাহী গৰম হৈ গৈছে। গৰম কেৰাহীত 2 চামুচ বা 3 চামুচ মিঠাতেল দিছোঁ। মিঠাতেল বা মাষ্টাৰ্ড অইলত বনালে পচলাৰ টেষ্টটো খুব ধুনীয়া হয়। তেল গৰম হ'লত এনেকৈ 1 চামুচ জিৰা দিলোঁ, আধা চামুচতকৈ অকণমান কম এয়া পাঁচফোৰণ দিলোঁ। দি এইখিনি মই ফুটিবলৈ দিছোঁ। এয়া 2টা শুকান জলকীয়া দিছোঁ। এইখিনি অকণমান ফুটা হোৱাৰ পিছত পিঁয়াজটো এনেকৈ কাটি বহাই দিছোঁ। পিঁয়াজখিনি ভালকৈ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। এইখিনি অকণমান ভাজি হোৱাৰ পিছত মই যিটো পেষ্ট বনাইছিলোঁ, মানে অকণমান থেতেলি লৈছিলোঁ, আদা, নহৰু, কেঁচা জলকীয়া, শুকান জলকীয়া, সেইখিনি থেতেলি লৈ ইয়াতে দিছোঁ। এইখিনি অকণমান ভাজি হোৱাৰ পিছতে ইয়াতে নিমখ দিলোঁ, এয়া হালধি দিছোঁ। দি ভালকৈ অকণমান ভাজি ল'ম। গেছটো মোৰ মিডিয়াম ফ্লেমত আছে। এতিয়া এইখিনি ভজা হোৱাৰ পিছত পানীৰ পৰা তৰিয়াই লৈ পেলাই এই পচলাখিনি ইয়াতে দি দিলোঁ। পচলা দিয়াৰ পিছত আমি পচলাখিনি খুব সুন্দৰকৈ ভাজিব লাগিব। গেছ মই এতিয়া হাই ফ্লেমত দিছোঁ। হাই ফ্লেমত পচলাখিনি এনেকৈ ভাজি ল'ম। পচলা ভাজি থকাৰ লগতে এনেকৈ আলু 2টা আলু লৈছোঁ। আলু 2টা এনেকৈ দীঘল দীঘলকৈ কাটি পেলাই একেলগে পচলাৰ লগত ভাজিছোঁ। আগতে আলুখিনি ভাজি নলওঁ। পচলাখিনি অকণমান ভজা হোৱাৰ পিছত আলু দি আলুটো ভাজি লৈছোঁ। লৈ আলুখিনিও অকণমান ভাজি লোৱাৰ পিছত এয়া মচুৰ দালিখিনি দি দিছোঁ। মচুৰ দালি দিলে খাবলৈ খুব টেষ্টি হয়। মচুৰ দালিও দিব পাৰে বা দালিৰ জেগাত আপোনালোকৰ যে দেশী যে বুটটো আছে, ক'লা বুটটো, দেশী বুটটো সিজাই পেলাই দিব পাৰে, খাবলৈ খুব ভাল লাগে। মই মচুৰ দালি দিছোঁ। দালি দি অকণমান মিডিয়াম টু ল' ফ্লেমত এনেকৈ অলপ সময় কেৰাহীত ঢাকন মাৰি সিজিবলৈ দিছোঁ। এয়া চাওক, এইখিনি প্ৰায় সিজিছে, আধা সিজা হৈছে। দালিখিনিও অলপ ফাটি ফাটি গৈছে, দালিও অলপ সিজিছে। এনেকুৱা পইণ্টতে মই এয়া দিলোঁ জিৰা গুড়ি। মই জিৰা গুড়ি, জালুকৰ গুড়িয়ে দিম। আপোনালোকে ইচ্ছা যদি কৰে মিট মছলাও দিব পাৰে বা মেগী মছলাটো দিলেও খাবলৈ খুব টেষ্টি হয়। কিন্তু মই এতিয়া আজি দিয়া নাই মেগী মছলা, মই জিৰা গুড়ি দিলোঁ। দি ভালকৈ ভাজি লৈ এয়া পানী দিছোঁ। পানীখিনি পচলাটো সিজিব লাগিবতো, গতিকে পানীটো অকণমান পচলাটো ডুব যোৱাকৈ দিব। পানী দিয়াৰ পিছত অকণমান সময় হাই ফ্লেমত উতলিবলৈ দি ল' ফ্লেমত উতলিবলৈ দিছোঁ। এইখিনি এনেকৈ উতলি থাকোঁতে মই কণীকেইটা এটা এটাকৈ এনেকৈ ভাঙি ফেটি লৈ ভাজি লৈ ল'ম। এফালে মই পচলাখিনি উতলিবলৈ দিছোঁ। পচলাখিনি সিজিব লাগিব। পচলা সিজাৰ পিছত আমি এই কণী ভাজি পেলাই তাত দি দিম।
কণীখিনি এফালে মই ভাজি থাকিম আৰু কণী ভাজি লৈ এয়া চাওক পচলাখিনি প্ৰায় সিজি আহিছে এতিয়া এয়া চাওক এইখিনি সম্পূৰ্ণৰূপে সিজি গৈছে এই পচলাখিনি সিজি গৈছে আৰু পানীও কমি আহিছে এনেকুৱা অৱস্থাতে মই এতিয়া জালুকৰ গুড়িটো দি দিছোঁ জালুকৰ গুড়িখিনি দিয়াৰ পিছত আকৌ অকণমান ঢাকন মাৰি দিম অকণমান সময় খুব বেছি 2 মিনিট বা 3 মিনিট এনেকৈ ঢাকন মাৰি থোৱাৰ পিছত এয়া মই কণীটো এফালে ভাজি লৈছোঁ কণীখিনি পিচ পিচ কৰি লৈছোঁ এনেকৈ পিচ পিচ কৰি দি দিম এয়া চাওক ঢাকন গুচালোঁ এইখিনি সম্পূৰ্ণ হৈ আহিছে পানীও শুহি গৈছে আৰু পচলাখিনিও খুব সুন্দৰকৈ সিজি পেলাই থুপথুপীয়া হৈছে পচলাখিনি মই আজি শুকান ড্ৰাই কৰি নেপেলাওঁ একেবাৰে শুকান কৰি নেপেলাওঁ এনেকৈ থুপথুপীয়া হৈ থাকিলেই খাবলৈ এই ৰেচিপিটো খাবলৈ খুব টেষ্টি হয় সেইকাৰণে এয়া মোৰ সম্পূৰ্ণৰূপে পচলা সিজি গৈছে একেবাৰে লাষ্টত এনেকৈ কণীটো ভাজি লৈ পেলাই পিচ পিচ কৰি এনেকৈ দি দিছোঁ এতিয়া কণী ভাজি লৈ পেলাই অকণমান সময় 1 মিনিটমান সময় এনেকৈ উতলি গেছটো অফ কৰি দিম এয়া উতলিছেই আপোনালোকে ইচ্ছা কৰিলে ইয়াতে কেঁচা ধনিয়া যদি কোনোবাই দিব খোজে দি দিব মই অকণমান কাচুৰি মিঠি দিছোঁ এতিয়া গেছ অফ কৰি দিলোঁ এয়া চাওক মই ছাৰ্ভ কৰি দিছোঁ গেছ অফ কৰি অলপ সময় ঠাণ্ডা হ'বলৈ দিব তেতিয়া আৰু অলপ শুহি যাব শুহি যোৱাৰ পিছত পূৰা ৰেডি হৈ যায় এয়া মই ছাৰ্ভ কৰি দিছোঁ এইখিনি আপোনালোকে গৰম গৰম ভাতৰ লগত খাব পাৰে খুব টেষ্টি পাব খাই পেলাই আপোনালোকেও এনেকৈ এবাৰ বনাই খাই চাবচোন থেংক ইউ